पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी। तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के। একদম ট্ৰেক্টৰ পাই গ'লো, নতুন ট্ৰেক্টৰ কিনি দিছে দেখিছে এখন মহেন্দ্ৰ ট্ৰেক্টৰ, মানে আমাৰ খেতিয়ক বেলেগ এজন দেখিছে নাই, এইবিলাক শক্তিমান লগাইছে। এইটো বেলেগ এটা বস্তু দেখি গ'ল দেখিছে নাই, এইটো কি বুলি কয়, এইটো জলফাই আচাৰ কৰি থৈছে। তাৰপিছত এই ড্ৰাইভাৰ কেনেকুৱা চলিছে, ট্ৰেক্টৰ ঠিকে চলিছে নাই? ঠিকে আছে। তেল কিমান মান খায় এখনে? তেল এসপ্তাহত আধা লিটাৰ চলি যায় বাৰু। বেছি মানে হেৰি হ'ল নেকি, কম হ'ল নেকি তেলটো? বহুত তেল খায় দেখোন এইখনে। বহুত কম খায় আৰু আপোনাৰ কিমান ক'বা, 2.5 লাখত আনিছোঁ আপুনি ট্ৰেক্টৰখন। আপোনাৰ চাওক গিয়াৰ 0ডাল, নিউট্ৰেল গিয়াৰ, এইফালে দিলে গিয়াৰ এইফালে শক্তিমান চলি থাকে। নিউ মডেলৰ ট্ৰেক্টৰ আপোনালোকে আনক 2.5 লাখ টকাতে পাব, নতুন ট্ৰেক্টৰ মহেন্দ্ৰ। তাৰপিছত আৰু এখনো চাবি নিদিলেও অন হয় নি? অন হয়। এখনো বেটাৰীটো এতিয়া ল' হৈ আছে, দুখাব পাৰিম ৰাইজক। তাৰপিছত পানী চানীতে চলি যায় নে কিনো? পানীটো চলে, পানীত চলি যায় নে কিনো এখন? নদীৰ মাজতো চলাওঁ কেতিয়াবা। এই দেখিছে না আমাৰ ড্ৰাইভাৰক আকৌ কেইটামান কিনিম, এই ট্ৰেক্টৰ কিনি আপোনাৰ লাভ কি হৈছে ড্ৰাইভাৰ কওকচোন? আপুনি এখন থাৰ কিনাতকে এখন ট্ৰেক্টৰ কিনাৰ, আপোনাৰ এখন ট্ৰেক্টৰত হাল বাব পাৰিব, এইখন ট্ৰেক্টৰ আপুনি মডিফাই কৰি য'ত যাব পাৰিব, আৰু এইখনৰ আগদাঙি চলাওঁ বুলি ক'লে মন গ'লে চলাই থাকিব পাৰিব। এইখন জং হ'লে চং হ'লে পানীয়ে চানীয়ে চবতে চলাব, থাৰ কিনি য'তে ত'তে চলাব নোৱাৰে, পকা ৰাস্তা নেভাৰ লাগিব। সেইটো কাৰণে তাৰপিছত আপুনি ট্ৰেক্টৰখন এখন বিকিম বুলি ভাবিছে নি? নাই, নিবিকো। এইখন বহুত লাভৰ হয় নি? তাৰপিছত পালেও তেল ভৰাওঁ, 10 টকা পালেও তেল ভৰাওঁ। এনে ডিপুলে তেল কেইটকা ভৰাই এখনত? এনেই এসপ্তাহত 100 টকামান তেল ভৰাওঁ। বহুত বেছি খায় তেল এখনে। এখন কেচিন তেলত চলে নে পানীত চলে? এইখন পানী ভৰালেও চলে, মুটিও দিওঁ কেতিয়াবা, মুটাটো চলে। পেট্ৰল ডিজেল চব খায়, কেতিয়াবা মন গ'লে তেল নাইকিয়া হ'লে। বেয়া হোৱা নাই, ধুনীয়া হৈছে, ধুনীয়া। এনেকুৱা ট্ৰেক্টৰহে লাগে। মই এখন মই কিনিম বুলি ভাবিছোঁ। এখন কিমান মানত বিকিব জানো? বেছি নিদিওঁ, 2 টকামান দিম আৰু। थी मादरचोद है, मादरचोद रहेगी। अपनी ये स्ट्रॉबेरी दुनिया ना कहीं और जाके बसाइयो। নিব লাগিব। নাই বেছি হৈছে নি? বেছি না আপুনি হোলচেলত আনিবলৈ হ'লে আপুনি 50 পইচাতে পাব। 2 টকা দি কিনাতকে। এই ট্ৰেক্টৰখন ভাল লাগিছে নে? বডিটোও ভাল লাগিছে, বৰষুণ দিলে বৰষুণ পৰে। আৰু কি দেখুৱাম আৰু, আগৰ লাইটকেইটাকে চক অকণমান আৰু। এক চাত ট্ৰেক্টৰখন গোটেই চাইডটো চাই। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। बहुत तेज हो रहा है, बहुत तेज हो रहा है। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।